বন্ধু বান্ধৱীসকল মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ব্লগ হয়, যদি কিবা ভুল হয় ক্ষমা কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ' চাই ভাল লাগে লাইক এটা কৰি দিব। আৰু আজি ভিডিঅ'টো মই নিজ হাতেৰে বোৱা কেইযোৰমান মেখেলা চাদৰ দেখাব বিচাৰিছোঁ আৰু চানেকিখিনি দি দিম। মই জনাত এইটো ব্লগত মোৰ বহুত কিবা ভুল হ'ব, ভুল মানে কথা কোৱা ষ্টাইল আৰু অন্য কিবা আপোনালোকৰ পৰিয়ালৰ সদস্য বুলি ক্ষমা কৰি দিব। বলক আজি ভিডিঅ'টোলৈ একবাৰ। এইখন চাদৰ হয়, ইয়াত দিগেবানী পদ্মনি বোৱা গৈছে। ইয়াত মই ফুলৰ ৰং দিছোঁ বগা, ৰঙা আৰু হালধীয়া। আৰু এই ফুলৰ চানেকিটো হৈছে এইটো, আৰু মই গোটেই গাতে দিছোঁ এনেকুৱা সৰু সৰু গোটা। ফুলৰ ৰংটো একেই। ইয়াত দহি কথাও গৈছে। অলপ দ্বিতীয়খনলৈ হ'ব। এইযোৰো নীলা পদ্মনিয়ে হয়। ইয়াত মই দুটা কালাৰ দিছোঁ, এটা নীলা আৰু ৰঙা। ইয়াত মই ফুল দিছোঁ, ইয়াত মই পটি দিছোঁ। দহি কথা হৈছে। এইখন চাদৰ এইযোৰো ৰঙা পদ্মনিৰে হয়। ইয়াত মই দিগেবানী পদ্মনিয়ে দিছোঁ। ইয়াত মই ফুলৰ ৰং দিছোঁ হালধীয়া আৰু সেউজীয়া। ইয়াতো দহি বঠা গৈছে। ইয়াত মই পটি দিছোঁ আৰু উৰে গাত দিছোঁ সৰু সৰু ফুল। এইখন চাদৰ চাদৰৰ মাজত এনেকৈ সৰু সৰু ফুল বাচি দিছোঁ। এইখন চাদৰ হয়। এইযোৰ সেউজীয়া সূতাৰ হয়। ইয়াত মই হালধীয়া বৈ দিছোঁ। দেখিব এনেকুৱা হৈছে। ইয়াত মই পাৰি দিছোঁ আৰু ফুলৰ ৰং দিছোঁ ৰঙা, হালধীয়া আৰু কলা। এইযোৰ দহি কথা গৈছে ইয়াতো। আৰু উৰে গাত মই দিছোঁ সৰু সৰু গুটনীয়া। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ' চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।